হেল্ল' দোস্ত, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু সকলোকে মোৰ ফালৰ পৰা মই নমস্কাৰ জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে গমে পাইছে। আজিৰ ভিডিঅ'টো আপোনালোকৰ ডিছক্ৰিপশ্যনত টাইটেল দিয়া আছে। আপোনালোকে টাইটেল চাই ধৰিব পাৰিছে, অনুমান কৰিব পাৰিছে যে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। গতিকে আজিৰ ভিডিঅ'টো অলপ ব্যতিক্ৰম হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব। আজি যিটো এপৰ বিষয়ে মই আলোচনা কৰিবলৈ গৈ আছোঁ, সেই এপটোৰ নাম হৈছে shop101। shop101 সঁচাকৈ বহুত ধুনীয়া এপ হয় আৰু বহুত নিবনুৱাই ইয়াৰ পৰা সংস্থাপনো পাইছে। আৰু ময়ো ইয়াৰ পৰা আজি 1 বছৰৰ বেছিয়ে হ'ল মই ইয়াৰ পৰা যথেষ্ট উপাৰ্জন কৰিব পাৰিছোঁ। আৰু মই বিচাৰোঁ আপোনালোকেও এই এপটো ব্যৱহাৰ কৰক, এই এপটো ব্যৱহাৰ কৰি আপোনালোকে লাভৱান হওক। মই তাকেই বিচাৰোঁ। আজিকালি চাওক, আমাৰ হাতত চবৰ হাততে এণ্ড্ৰইড ফোন আছে। গতিকে আমি ইমান দামী এণ্ড্ৰইড ফোন এটা আমি ইউজ কৰি থাকোঁ আৰু মাহৰ মূৰত 28 দিন 30 দিন যোৱাৰ পিছত আমি 200 টকাৰ পৰা 300 টকা আমি ৰিচাৰ্জ কৰিব লগা হয়। তাকো আমি কি কৰোঁ, আমি পইচাটো লৈ কেনেহে আমি ৰিচাৰ্জ কৰোঁ। কিন্তু আমি আমি নিজৰ ইনকামেদি আমি কেতিয়াবা আমাৰ নহয়। গতিকে আপোনালোকে shop101ৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি থৈছোঁ। আপোনালোকে ডিছক্ৰিপশ্যনত গৈ ডাউনলোড নাও বুলি লিংকটো দিয়া আছে। আপোনালোকে লিংকত গৈ ক্লিক কৰিব। লিংকত গৈ ক্লিক কৰি আপোনালোকে এপটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকক ৰেফাৰেল কোডটো পিছত বিচাৰিব। ৰেফাৰেল কোডটো বিচাৰিলে আপোনালোকে কেপিটেল লেটাৰত দিব AHULWT। মই পুনৰবাৰ কৈছোঁ, ৰেফাৰেল কোড যদি বিচাৰে, ৰেফাৰেল কোডটো আপোনালোকে AHULWT আপোনালোকে তাতে বহাই দিব। তাৰপিছত আপোনালোকৰ এক্টিভ হৈ যাব। ঠিক আছে। গতিকে মই বিচাৰোঁ, মই আজি যেনেদৰে 101 এপটোৰ জৰিয়তে মই টকা ইনকাম কৰি আছোঁ, ময়ো বিচাৰোঁ আপোনালোকেও মোৰ দৰে টকা ইনকাম কৰক ঘৰত থাকিয়ে, উইদাউট ইনভেষ্টমেণ্ট। গতিকে মই এনেদৰে ঘৰত থাকি কেনেদৰে টকা উপাৰ্জন কৰিব পাৰি, মই ইয়াৰ ওপৰতে মই ভিডিঅ'বোৰ একচুৱেলি বনাই থাকোঁ। যদি আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব ৰেড বটন যিটো আছে, ৰঙা কালাৰৰ ছাবস্ক্ৰাইব লিখা আছে, তাতে আপোনালোকে গৈ ক্লিক কৰি দিব। আৰু মই যেতিয়াই ভিডিঅ' আপলোড কৰিম, তেতিয়া সেই ভিডিঅ'টো পোনপ্ৰথমতে আপোনাৰ তাত গৈ পাব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে পোনপ্ৰথমে shop101ৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। মই ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিছোঁ। আপোনালোকে লিংকত গৈও ক্লিক কৰি ডাউনলোড কৰিব পাৰে। আপোনালোকে shop101ৰ যেতিয়া এপ্লিকেশ্যনটো ডাউনলোড হৈ যাব, তেতিয়া আপোনালোকে যাব shop101ৰ এপত যাব। গৈ উঠি আপোনালোকে 3 ডটত ক্লিক কৰিব। ইয়াতে বেংক ডিটেইলছ আছে। বেংক ডিটেইলছত আপোনালোকে নিজৰ নাম, নিজৰ বেংক একাউণ্ট নাম্বাৰ আৰু নিজৰ IFSC কোড যিটো থাকে সেইটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত বহাই দিলেই হ'ল। তাৰপিছত আপোনাৰ মই অকণমান আগত কৈছিলোঁ যে মই 101ৰ পৰা বহুতো টকা উপাৰ্জন কৰিব পাৰিছোঁ। মই কেইটামান প্ৰুফ আপোনালোকৰ বাবে থৈ দিছোঁ। আপোনাৰ প্ৰুফখিনি দেখাব বিচাৰিছোঁ। এয়া প্ৰুফ 65 106 49 162 202 650 750 165 235 230 380 396 321 650 213 225 411 72 195 145 আৰু এনেকুৱা বহুত আছিলে। মই ইনকাম কৰিছোঁ ইয়াৰ পৰা। আৰু গতিকে আপোনালোকেও ইয়াৰ পৰা যথেষ্ট ইনকাম কৰিব পাৰিব। বহুত ধুনীয়া এপ হয় এইটো। আজি মই এবছৰ ধৰি ইয়াতে কাম কৰি আছোঁ, বহুত লাভৱান হ'ব পাৰিছোঁ। আপোনালোকে হ'ব পাৰিব। গতিকে আপোনালোকে কি কৰিব, আপোনালোকে মই ধৰি ল'লোঁ এনেকুৱা আপোনালোকৰ বহুত কেটালগ আহিব। আপোনালোকৰ যিটো ভাল লাগে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লৈ আপোনালোকে শ্বেয়াৰ এণ্ড আৰ্ণ বটন আছে, ইয়াতে দেখা পাইছে। শ্বেয়াৰ এণ্ড আৰ্ণ বটনত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে যাক মানে কি দিব বিচাৰে তেওঁক এইটো পঠাই দিব পাৰে তেওঁৰ ওচৰত। আৰু তেওঁ যেতিয়া
অৰ্ডাৰ কৰিম বুলি ভাবিব তেতিয়া আপুনি অৰ্ডাৰ কৰি দিব। আৰু সেই প্ৰচেছটো আপোনালোকক দেখাই আছোঁ কেনেকুৱাকৈ কৰিব লাগে। পোনপ্ৰথমতে আপোনালোকে মই ধৰি ল'লোঁ এই ঘড়ীৰ এক্সাম্পলটো মই লৈ লৈছোঁ। ইয়াতে শ্বেয়াৰ এণ্ড আৰ্ণ বটন আছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰালে ডাইৰেক্ট আপোনাক হোৱাটছএপত লৈ যাব। ইয়াতে আপুনি যাক দিয়ে, যাৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰে, যাক আপুনি ঘড়ীটো দেখা বিচাৰে তেওঁক শ্বেয়াৰ কৰিব পাৰিব। তাৰ লগে লগে আপুনি ষ্টেটাছতো আপুনি শ্বেয়াৰ কৰিব পাৰিব। তাৰপিছত আপুনি আকৌ বেক হৈ আহক। তাৰপিছত আপুনি এতিয়া ধৰক কোনোবাই আপোনাৰ পৰা ঘড়ীটো অৰ্ডাৰ কৰিব বিচাৰিছে। ধৰি ল'লোঁ এই ঘড়ীটো কোনোবা এজন ফ্ৰেণ্ডৰ ভাল লাগিছে, তেওঁ এইটো অৰ্ডাৰ দিছে আপোনাক, আপুনি এইটো অৰ্ডাৰ এতিয়া কৰি দিব লাগে। এতিয়া কেনেকৈ কৰিব? এতিয়া চাওক অৰ্ডাৰ নাও অপশ্যন আছে, অৰ্ডাৰ নাও অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে আপোনাৰ COD অপশ্যন আছে, অনলাইন পে'মেণ্ট অপশ্যন আছে, পে'টিএম অপশ্যন আছে। আপোনালোকে অনলাইন পে'মেণ্ট কৰিলেও কৰিব পাৰিব। CODত মই সদায় CODতে অৰ্ডাৰ কৰোঁ বস্তুবিলাক। আৰু ইয়াতে আপোনাৰ এটা অপশ্যন দেখা পাব shop101 ক্ৰেডিটছ। এইটোত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ ঘড়ীৰ দামটো আপোনাৰ 22 টকা এটা আপোনাৰ আৰু কম হৈ গ'ল। তাৰ লগে লগে আপুনি ইয়াতে ক্লিক কৰি দিলে। নেক্সটত ক্লিক কৰাৰ পিছত এটা আহিছে এণ্টাৰ কাষ্টমাৰ প্ৰাইচ। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো ডিলিট কৰি দিব। ডিলিট কৰালে আপুনি ঘড়ীটোৰ দাম আছে 547 টকা। আপুনি এতিয়া কিমানত বিক্ৰী কৰিম বুলি ভাবিছে? ধৰি ল'লোঁ আপুনি 600ত ঘড়ীটো বিক্ৰী কৰিম বুলি, তেতিয়া আপোনাৰ 53 এটা মাৰ্জিন ওলাল। এই মাৰ্জিনটো আপোনাৰ বেংক একাউণ্টত সোমাই যাব। যেতিয়া এই ঘড়ীটো আপোনাৰ কাষ্টমাৰৰ তাত ডেলিভাৰী হৈ যাব, তেতিয়া সেই 53 ৰুপিজ আপোনাৰ একাউণ্টত এড হৈ যাব, মানে সোমাই দিব আপোনাৰ একাউণ্টত। তো তাৰপিছত আপুনি নেক্সট অপশ্যন আছে, নেক্সট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে এড নিউ এড্ৰেছ আহিব। এড নিউ এড্ৰেছত আপোনাৰ কাষ্টমাৰৰ নাম, আপুনি যিজন ফ্ৰেণ্ডক আপুনি দিব বিচাৰিছে নামটো লিখিব, ফোন নাম্বাৰ লিখিব, হাউচ নাম্বাৰ, ফ্লেট নাম্বাৰ, বিল্ডিং নেম লিখিব, কলনি, ষ্টেট, লোকেলিটি এইটো বস্তু লিখি দিব। ইয়াতে আপোনাৰ ভিলেজ নেম, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনাৰ ষ্টেট এইবিলাক থাকিব। আৰু পিনক'ডত আপোনাৰ লগৰ ল'ৰাজনৰ য'ত আপোনাৰ পিনক'ড আছে তেওঁৰ পিনক'ডটো ইয়াতে দি দিব। আৰু লেণ্ডমাৰ্কটো ইয়াতে দিব পাৰে যে ঘৰৰ ওচৰত স্কুল কলেজ কিবা আছে নেকি। তো এনেকুৱা দিলে আপোনাৰ গোটেই ফৰ্মটো ফিল আপ হৈ গ'ল। হোৱাৰ লগে লগে আপোনাৰ ইয়াতে এণ্টাৰ কাষ্টমাৰ ফুল নেম বুলি আহিছে। বস্তুটো মই ফিল আপ কৰা নাই সেইকাৰণে তেনেকৈ আছে। তো মই আপোনালোকক দেখাই দি আছোঁ বস্তুটো কেনেকুৱাকৈ হ'ব। তো এনেকুৱাকৈ আহিব। ছাপ'জ ধৰি ল'লোঁ মই এইবিলাক অৰ্ডাৰ মাৰিছোঁ, চাওক মই এইবিলাক দিছোঁ, এইবিলাক অৰ্ডাৰ মাৰিছোঁ মই। তো মই এক্সাম্পল হিচাপে ধৰি ল'লোঁ আপোনাৰ বিটু বৰা বুলি ধৰি ল'লোঁ। বিটু বৰাত মই আপুনি এড্ৰেছটো লিখিছে, এনেকৈ আহিব। তাৰপিছত আপুনি এনেকৈ ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ প্লেচ অৰ্ডাৰ আহিছে। প্লেচ অৰ্ডাৰত আপুনি প্লেচ অৰ্ডাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ অৰ্ডাৰটো কনফাৰ্ম হৈ যাব, আপোনাৰ অৰ্ডাৰটো গুচি যাব। তাৰপিছত আপোনাৰ যেতিয়া এই ঘড়ীটো যেতিয়া ডেলিভাৰ্ড হৈ যাব, তেতিয়া কি হ'ব, আপোনাৰ যিটো মাৰ্জিন ওলাইছিলে 53, সেই 53 ৰুপিজটো আপোনাৰ একাউণ্টত এড হৈ যাব। গতিকে এনেদৰে মই ঘৰত থাকি ডেইলি 4-5টা অৰ্ডাৰ মাৰি আছোঁ। আৰু তেনেকৈ মোৰ 300 পৰা 500 টকাৰ ভিতৰত মোৰ ডেইলি আৰ্ণ হৈ আছে। গতিকে আপোনালোকেও যদি বিচাৰে আৰ্ণ কৰিবৰ কাৰণে, তেতিয়াহ'লে shop101টো বহুত ধুনীয়া এপ হয়। আৰু এটা কথা আছে ইয়াতে, যিটো আপুনি 101ৰ যিটো পিক হয়, এই পিকটো আপোনাৰ হোৱাটছএপতো আপুনি ক্ষমা কৰিব, আপোনাৰ ফেচবুক মাৰ্কেট প্লেচতো আপুনি এইটো দিব পাৰিব। আৰু ফেচবুক মাৰ্কেট প্লেচত আপুনি দিয়াৰ বাবে আপুনি গ্ৰুপ কিছুমানৰ লগত জইন হ'ব লাগিব। তাৰপিছত আপুনি কি কৰিব পাৰিব, ফেচবুক মাৰ্কেট প্লেচতো এইবিলাক আপুনি এড লগাব পাৰিব। আৰু তাৰ পৰা আপুনি অৰ্ডাৰ আনিব পাৰিব আৰু টকা ইনকাম কৰিব পাৰিব। আৰু আপোনালোকে যদি বিচাৰে ফেচবুক মাৰ্কেট প্লেচৰ ওপৰত এটা ভিডিঅ' যদি মই বনাব লাগে, তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। মই নিশ্চয় আপোনালোকক ফেচবুক মাৰ্কেট প্লেচৰ ওপৰত এটা ভিডিঅ' আপোনালোকক বনাই দিম। গতিকে কাম কৰক, ভালকৈ কাম কৰক। ইয়াতে আপোনাৰ 1 টকাও ইনভেষ্ট কৰিব নালাগে। ঘৰত থাকিয়ে আপোনালোকে ডেইলি 300 পৰা 500লৈকে আপোনালোকে ইনকাম কৰিব পাৰিব। খুব ধুনীয়া এটা এপ হয় এইটো 101। কাম কৰক, আগুৱাই যাওক, তাকে বিচাৰিছোঁ। কেনেকুৱা পালে বাৰু বন্ধুসকল ভিডিঅ'টো চাই? সঁচাকৈয়ে বহুত ধুনীয়া হয় shop101 এপটো। আপোনালোকে কাম কৰক আৰু আগুৱাই যাওক। ঘৰত থাকিয়ে এটা টকা ইনকাম কৰক আৰু নিজৰ
যাৱতীয় দিনটোত যিখিনি খৰচ থাকে সেই খৰচখিনি আপোনাৰ shop101ৰ যিটো ইনকাম আহিব সেই ইনকাম দিয়ে আপোনাৰ হৈ যাব। আপুনি আৰু বেলেগৰ তাত মানে কি হাত পাতিব নালাগে। গতিকে মই নিজেও কৰি আছোঁ আৰু আপোনালোকেও কৰক। বহুত ধুনীয়া হয় এপটো, বহুত ভাল হয় আৰু ট্ৰাষ্টেড হয়। আৰু যিখিনি আমি পইচা পাব লগা, আমি যিখিনি প্ৰাপ্য সেইটো সময়মতে আমাৰ একাউণ্টত আহি যায়। গতিকে ভয় কৰাৰ কোনো নাই, খুব ভাল এপ হয়। মই আজি 1 বছৰ বেছি হ'ল মই লাগি আছোঁ। আৰু বন্ধুসকল, যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইবে ভিডিঅ' বনোৱাত বহুত উৎসাহিত আৰু অনুপ্ৰাণিত কৰে। আৰু গমেই পায় এটা ভিডিঅ' বনাব গ'লে কিমান কষ্ট হয়। গতিকে যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক, কমেণ্ট কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে সদায় পাই থাকিব। যদি আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থৈ দিয়ে তেতিয়াহ'লে মই যেতিয়াই মই ভিডিঅ' বনাম তেতিয়াই আপোনাৰ তাত পোনপ্ৰথমতে ন'টিফিকেশ্যন গুচি যাব। আৰু কাম কৰক, বহুত ধুনীয়া ভাল এপ হয়। আৰু যিটো ডাউনলোড লিংক হয়, লিংকটো মই ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ। আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত গৈ লিংকটো ক্লিক কৰি আপোনালোকে এপটো ডাউনলোড কৰি ল'ব পাৰে। আৰু যদি কিবা বুজাত কিবা আপোনালোকে অসুবিধা পাইছে তেতিয়াহ'লে মোক কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই আপোনালোকক নিশ্চয় এনচাৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই। পুনৰ এটি নতুন ভিডিঅ'তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।